মানুহে জীৱনত পইচা ধাৰ ধৰ কৰে, চবেই আনা নিয়া কৰে। আজি মই তোক দিছোঁ, অহালে তই মোক দিছে, তেনেকুৱা আৰু তেনেকুৱা আমি দুখীয়া মানুহ চবেই চলিব লাগিব। এই ৰাজীৱ দেও মোৰ তাৰপৰা 2000 টকা ধাৰ নিলাক, অবাসত দিম বুলি ক'লাক, আজি দিবা ওলছিল পইচা 2000। তাৰপিছত মতলব অনলাইন দিছিলোঁ মই। তাৰপিছত আজি সি দিবা ওলাক অনলাইনত। আমাৰ দৰে মানুহ আৰু আমি হাতত কেছ দিলে বেলেগ কথা আছিল, মানে এতিয়া ভয় নাই। এতিয়া অনলাইন দিব লগা হ'লে আমাৰ দৰে মানুহ অলপ মানে ভয় কৰে আৰু 1 টকা এটা যাতে বেলেগত গুচি যায়, তেনেস্থলত 2000 টকা বেলেগত যদি গুচি যায় মানে বিৰাট ডাঙৰ সমস্যা হ'ব। ঠিক আছে, তাৰ ধৰি সি মেছেজ কৰি কিনে ফোন কৰি কিনে নম্বৰটো সুধিলে, গুগল পে' কোনটো আছে নম্বৰটো ক'লোঁ, তাত গুগল পে'ত মেছেজ দিবা দিলে, হাই দিবা দিলে, সিও হেল্ল' দিলে। তাৰপিছত 1 টকা এটা চেণ্ড কৰিলে, কনফাৰ্ম কৰিব লাগি বোলে পাইছে নাপাওঁ নাই, তেনেস্থলত এইটো নম্বৰ দি 1 টকাটো যাওঁ নাই বেলেগত দিম আৰু। তাৰপিছত ধৰি 1 টকা এটা পঠালাক, সি মই ক'লোঁ অঁ পাইছোঁ দেই। তাৰপিছত ধৰি সি মই ভাবছোঁ এতিয়া 2000 টকাটো ইঠাচকৈ মাৰি দিব, নহয় 1999 টকা দিছে সি। আজি গম পালোঁ মানুহ এনেকৈ চলিব লাগে। মই ভাবছিলোঁ 2000 মাৰি দিবই, 1 টকা এটা বিনা কাৰণত কিয় দিবহি মোক।